তোৰ সাইডত ৰাজীৱ তোৰ সাইডত ভিচিডিচি চেয়াৰমেন মেম্বাৰবিলাকে বনাই আছে না বেনিফিচিয়াৰীয়ে বনাই আছে ঘৰ পোৱা মানুহবিলাকে বনাই আছে সব ঘৰ পোৱা মানুহে বনাইছে তো মই চেলেঞ্জ কৰিছোঁ তহঁতে যদি এনেকুৱা কৈছে মই স্পটত যাই আছোঁ পিছত দেখা সেইকাৰণে মই আহিলোঁ এতিয়া ইঞ্জিনিয়াৰ আহি আছে এতিয়া বুজিব নহয় আপোনাৰ পইচা আপোনাৰ একাউণ্টতহে সোমাব আৰু 2 নম্বৰ একাউণ্ট ক'ত খুলি আছে 2 নম্বৰ একাউণ্ট খুলিব নোৱাৰে নহয় ধুনীয়া আছিল এইটো পৰা চুহি লৈ গৈছে একাউণ্ট খুলিছে চব উইথড্ৰল ফৰ্ম দিছে আপোনাৰতো কালি ফটো উঠা একবাৰ হ'ল আৰু এতে হ'লে ওপৰত আৰু একবাৰ আৰু লাষ্টত খাৰা হৈ একবাৰ 3বাৰ ফটো উঠাই দিব লাগে এতিয়া কিন্তু চৰকাৰে দিয়া যেনেকুৱা ড্ৰয়িং মতো ঘৰটো হওক মন তাত তেতিয়াহে ভাল লাগিব না হয় না নহয় তেওঁলোকে কয় যে নহয় ৰেটটো কমিছে আৰে ৰেটটো বাঢ়িছে বাঢ়াৰ কাৰণে নহয় দাদা বাঢ়াৰ কাৰণে আগৰ দিনত এইটো কি আছিলে 10 ইঞ্চি আছিল এই তলত ঢালাইটো কি আছিল 10 ইঞ্চি আছিল তাৰপিছত ইমানলৈকে 5 ইঞ্চি ফিল্ডৰ পৰা ওপৰলৈকে 5 ইঞ্চি আছিল আজিৰ দিনত কি হ'ল যে ফিল্ডৰ পৰা 3 ইঞ্চি ইঠা কিমান বাচি গ'ল ইয়াত 10 ইঞ্চিৰ জেগাত 5 ইঞ্চি কিমান থকা বাচি গ'ল এইটো 12 mm আছিল আজিৰ দিনত 10 mm বনালে কিমান পইচা বাচি গ'ল এই পইচা বাচাতে পুৰা আগত চাই ভাল বনাব পাৰে চৰকাৰে বনাইছে ইষ্টিমেট যিখিনি পইচা মানে চেংচন দিছে ভালে ঘৰ হয় আৰু এইফালে 16 ফুট এতিয়াতো 18 ফুট বা 15 ফুট সিটোতো লম্বা চৌৰাটাও কমাই দিছে না চাৰিওফালে কমাই দিয়াৰ পিছতো আজি কমাইছে তলত কিয় ৰ'দ নিদিব বক্সটো কমাইছে 5 ফুট আছিল 4 ফুট মাত্ৰ বনাইছে ইয়াত মানে লিন্টেল বান্ধা নাই ৰ'দ বান্ধা নাই ইয়াত ৰ'দ নাই খালি ঢালাই তাৰপাছত এইবাৰ একজনে আহিয়ে ধৰিল না আপোনালোকলৈ বোধহয় হেৰি অকল ইয়াতে দি দিয়ে ইয়াৰ ওপৰতে দিলেও হ'ব নিদিম তাৰপিছত এই যে ইয়াত আগতো 3টা দি বান্ধিছিল তাৰপিছত এতিয়া 4টা এইটো হ'ল 10 mm 10 mm আৰু এইটো হ'ল 8 mm দুইটা আৰু 10 mm দুইটা 8 mm আৰু 10 mm তো নহয় ইয়াত 4টাও 10 mm হ'ব লাগিছিল কিন্তু তেওঁলোকে মানা নাই আমিতো নাজানোৱে ছাৰ পাত্তাই নিদিয়ে আমিও নাপাওঁ বুজিও নাপায় চৰকাৰৰ ঘৰ নিয়মৰ মতে হওক ড্ৰয়িঙত যিটো আছে সেইটোৱে হওক হয় নে নহয় আমাৰ চৰকাৰে যেনেকৈ বান্ধিছে তেনেকুৱা বান্ধিলে ভাল কিন্তু চৰকাৰৰ ড্ৰয়িং মতে বান্ধা নাই চৰকাৰৰ ড্ৰয়িংটো সেইটো 10 mm তাৰমানে চেলেঞ্জ কৰিছোঁ আমিতো যাৰ নামত লগাইছে তেওঁলোককে পইচা দিওঁ চৰকাৰৰ পইচাটো আমাক দিয়া চৰকাৰী পইচাটো ব্যৱস্থা ল'ব পাৰে এতিয়াতো আপুনি খেলি মেলি কৰিছে কেনেবাৰ খেলি মেলিতো আপুনি কৰা নাই এতিয়াতো ঠিকাদাৰবিলাকে কৰিছে মানুহবিলাকে কৰিছে এইটোকে মই চেলেঞ্জ কৰিছোঁ আপুনি ৰাইজক কিয় দোষাৰোপ কৰিছে আপুনিয়ে ভুল কাম কৰি আছে আপুনি 1000 দিছে আৰু আপুনি 1000 বেছি গৈছে 1000ৰ বেছি গ'ল 1500 বেছি আপোনাৰ 1500 গ'ল আজি হিচাপ আছে 1500 অলৰেডি আপুনি দিব লগা হ'ল 1000 কৰা গৈছে ইনাৰে 1000 গৈছে বাইদেউৰ ঘৰটা কোনটা আপনারও নয় 1500 বলে 1500 ছিবরা নির্গাটা হলো দিদি কারণ টিপিএ জি হাই কোকরসর লেজেল হাইগো দিন আর 500 দেওয়া নাই খায় হাইগো মার ফ্রি পয়সা আইগো উলাইছে আমার পড়া থেকে পয়সা নিছি না আপনারই তো পয়সা না আমার পড়া থেকে পয়সা নিছি না হাইগো গাড়ি ভাড়া গো কিসের গাড়ি ভাড়া তো করে লইছে তো আপনার এখান এফেট কয়জন লই গৈছে 11 জন তুমি কইছেন 11 জন 11 জন হলে নয় শুনো
নহয় বাইদেউ আপোনালোকে 11জন গৈছে যেনিবা 11জন হ'লে 500 হ'লে 5,500 হ'ল এখন এফে ভাড়া 5,500 লয় নেকি 5,500 এফে কিনে কি গ'ল হোটেলত তাত কৈছে কম দামী হোটেলত নিয়া মানে একেবাৰে হেৰি ভাতটো খুৱাইছে নিজৰ পইচা দিয়ে খুৱাইছে ভাত খুৱাইছে কিমান যাব 100 টকা 150 টকা যাব পকেটৰ পৰা লৈছে চাওক এনেকুৱা নাপায় দাদা